গাইজ চবকে চেলুট মা দেউতা ঘৰত বহি থকা ভিডিঅ' চোৱা মানুহগিলা যোনে যোনে বেয়া পায় সিহঁতকো চেলুট এফালে জেমছুক চেলুট দেখা জানিছে ধুনীয়াকৈ বান্ধা চিৰি নাযাব কোনোদিন তো এখন খাৰডুংলা পাছ আৰু পাছৰ পিছফালে মই কৈ দিয়া কথাখিনি ক'ত বান্ধছোঁ গামছাখন এখন পাছখনৰ পিছফালে এইটো ৰাস্তাত মানে ৰাস্তা নহয় এইখিনিতে বান্ধছোঁ পাছটো পাই পিছফালে উইথ হাইষ্ট মটৰেবল পাছ হয় আৰু এইখিনিতে মই কওঁ আমাৰ অসমীয়াৰ কাৰণে আজি যি কৰিছোঁ যাতে ৰাইড কৰিছোঁ অসমক একবাৰ ৰিপ্ৰেজেণ্ট কৰিব চেষ্টা কৰিছোঁ ৰিপ্ৰেজেণ্ট মানে আমাৰ কালচাৰখিনি মানুহ যেনেকৈ সোধে ইমান ডাঙৰ ইউটিউবাৰ নহয় কিন্তু আমাক মানুহ যেনেকৈ সোধে বুলি কোৱা হৈছে আছাম চাই असम में मौसम कैसा है ऐसा हम भी जाएगा तो असम में কথা অলপ আগত পুৱা খুদামতে আমাক কলাকে সেভেন সিস্টাৰ ফল বাহিৰৰ মানুহ চিনি পায় এইটো কথা সৰুকে হ'লেও এটা জয় অসমতে দিয়ক তো জয় অসম গাইজ জয় অসম